তো হেল্ল' বন্ধুসকল, কি খবৰ? নিশ্চয় সকলোৱে ভাল। গাইজ, মানে মোৰ আজি খবৰ বেয়া। আপোনালোকে থাম্বনেইলত দেখিছে নিশ্চয়। তো ভিনি আজি এনেকৈ অসুবিধা হ'ল, হঠাৎ যাবলগীয়া হ'ল হস্পিটেল, মৰিগাঁও হস্পিটেলত। তো এতিয়া মই আৰু মোৰ মা আৰু মোৰ লগৰ এটা ওলাইছোঁ যাবলৈ। আৰু সিহঁত দুটা গাড়ী লৈ পিছত আহি আছে, আৰু মই দাদা এজনে থকা গাড়ীখন লৈ গৈ এতিয়া বহুত বেয়া লাগিছে। ইমানো মন বেয়া কৰিব নালাগে এনেকুৱা সময়ত, তো সাহস কৰি যাব লাগে। এতিয়া মন বেয়া কৰি থাকিলেতো নহ'ব, মন বেয়া কৰিলেতো ভাল হৈ নাযাব ন। তো এতিয়া যাওঁ হস্পিটেলত। গাইজ, ফাইনেলি পাই গ'লোঁ আহি গাড়ীখনত। তো গাইজ, তেল শেষ হ'ব পাৰে গাড়ীখনত, চ' 1 লিটাৰমান ভৰালোঁ তেল। আৰু এইফালে দোকানত সোমাইছোঁ, মাত দিছোঁ দাদাজনক। তো এইফালে তেল 1 লিটাৰমান ভৰালোঁ, শেষ হ'ব পাৰে, চ' ভৰাই লওঁ। তেল কেনেকৈ লিটাৰ? 100। অঁ, 1 লিটাৰ দি দিব। গৈ থাকোঁ। তো গাইজ, তেল চেল ভৰালোঁ ফাইনেলি 1 লিটাৰ, আৰু এতিয়া গৈ থাকোঁ। একেবাৰে আপোনালোকক তাত দেখুৱামগৈ। তো বন্ধুসকল, ফাইনেলি আমি পালোঁ আহি, মৰিগাঁও হস্পিটেল পালোঁ আহি, আৰু এতিয়া গৈ আছোঁ ৰুমলৈ। তো ভিনি ক'ত আছে বাৰু? তো ৰুমলৈ গৈ আছোঁ আমি। চ' বন্ধুসকল, হস্পিটেলত অহাৰ কাৰণটো সেইটোৱে হৈছে, ভিনিয়ে অলপ প্ৰব্লেম দিছিলে, প্ৰেছাৰৰ অলপ। চ' সেইকাৰণে তৎক্ষণাত আহিব লগা হ'ল। আৰু যিমানখিনি পাৰিলোঁ আপোনালোকক অলপ দেখুৱালোঁ। সঁচাই বহুত ঠাণ্ডা লাগিছে, আৰু ৰাইড কৰা বহুত ঠাণ্ডা লাগিছে। আৰু এইফালে আছে পাম্পা ঠাণ্ডা কিন্তু দেই। খালী হাতে আহিছোঁ বাইক চলাই, তো স্কুটি চলাই আছে। তো বহুত ঠাণ্ডা লাগিছে। হাতখন এনেকুৱা জঠঙা হৈ যায়, মানে কি ক'বা। তো ইমানেই আছিলে আৰু। এতিয়া অকণমান সুস্থ হৈছে ভিনি, কথা বতৰা ক'ব পাৰিছে। ইমানো সুস্থ হোৱা নাই, কিন্তু অকণমান হৈছে। তো আমি গুচি আহিলোঁ মাক থৈ, আৰু আমি দুটা গুচি আহিলোঁ। তো আশা কৰোঁ যাতে মোৰ ভিনি সোনকালে ভাল হয়। তো আপোনালোকেও প্ৰাৰ্থনা কৰা, তো সোনকালে ভাল হয় যাতে। ঠাণ্ডা কেনেকুৱা? জোকে ক মজা। আৰু এইফালে পূৰা তামাম জঠঙা হৈ যায় হাতকেইখন, মানে কি ক'বা। তো বাইক চলালে এইবিলাক লাগেই, হেণ্ড গ্ল'ভছ লাগেই বাইক চলালে। তো গাইজ, আপোনালোকে ছাপোৰ্ট কৰি যাওক, আৰু এনেকুৱা এখন লৈ যাতে আপোনালোকে এনেকৈ ভিডিঅ' কৰি যাব পাৰোঁ। তো আপোনালোকে ছাপোৰ্ট কৰি যাওক পূৰা, এনেকৈ চলাই যাতে আপোনালোকক দেখুৱাব পাৰোঁ মট' ব্লগিং। তো আপোনালোকে ছাপোৰ্ট কৰক। তো হ'ব দিয়ক, আজি ইমানেই আছিলে। আৰু আশা কৰোঁ ভিনি ভাল হয় সোনকালে, আৰু আপোনালোকে প্ৰাৰ্থনা কৰা। বন্ধুসকল, কুঁৱলী চাওক না, কুঁৱলী কেনেকুৱা তামাম দিছে। এইখিনি কাৰণ মানে দুখন দলঙৰ মাজত না, তো আগৰফালে এখন দলং আছে, আৰু পাছৰফালে এখন দলং, ওচৰৰ মাজতে কুঁৱলী তামাম আছিল। আৰু এতিয়া চোৱা, দলঙৰ ওপৰত যেতিয়া উঠিলোঁ, কুঁৱলী নাইকিয়া হৈ গৈছে। তো মানে দুখন দলঙৰ মাজত আছিলোঁ না, মানে বহুত কুঁৱলী পৰি আছিলে। তো কুঁৱলীখিনি ধৰিব পাৰিছিলে। আৰু এতিয়া চাওক, দলংখন পাৰ হৈ আহিলোঁ, এতিয়া কুঁৱলী নাই দেখিছে।
বন্ধুসকল ঘৰ পালোঁ আহি মানে পাম এতিয়া আৰু অলপ আছে ত' ভিডিঅ'টো আজি ইমানে আছিল